Hello everyone, আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো আজি আমি গৈ আছোঁ ফেঞ্চি বজাৰলৈ। গুৱাহাটীৰ আটাইতকৈ ডাঙৰ বজাৰ ফেঞ্চি বজাৰ, যাক সকলোৱে ফাঁচী বজাৰ বুলিও কয়, হ'লেও ফেঞ্চি বজাৰ বুলি বেছিকৈ কয়। তো আমি তাত গৈ আছোঁ, আপোনালোকক দেখাম তাত আমি কি কিনো, কি বস্তু লওঁ, কাৰ কাপোৰ লওঁ, সকলোবিলাক দেখাম। আমি এতিয়া ফেঞ্চি বজাৰলৈ গৈ আছোঁ। আপোনালোকক ইয়াতে ৰাস্তাৰ ফালে বেছি নেদেখাওঁ, তাৰ ৰাস্তাটো বেছিয়ে দেখাই আছোঁ ন। তো আজি ডাইৰেক্ট আপোনালোকক ফেঞ্চি বজাৰ দেখাম। তো আপোনালোকে স্কিপ নকৰাকৈ চাব, সকলোখিনি কেনে লাগিলেও জনাব। তো ভাল লাগিব, মই ভাবোঁ ভাল লাগিব চাই ভিডিঅ'টো চাই কিনেতো চাই আমি এতিয়া পাণবজাৰত নামিলোঁ। মানে এই জোনালীয়ে লগত আহিছে, জোনালীও বুলি কিতাপ কিনিব ইয়াতে পাণবজাৰত, সেইটো কাৰণে আমি ইয়াতে নামি দিলোঁ। এতিয়া ফেঞ্চিলৈকে আমি খোজকাঢ়ি যাব লাগিব। মই জোনালী আহিছোঁ, কাৰণ সৰু আৰু মইতো ভালকৈ চিনি নাপাওঁ, তো এইটো কাৰণে জোনালীৰ লগত আহিল আমাৰ। চাই পেলাই এতিয়া কিতাপ কিনে, চাই থাকিব আপোনালোকে। আমি খোজকাঢ়ি আহি আছোঁ, তাৰপৰা এই কিতাপ ল'লে, তাৰপৰা ওলাই আহিছোঁ। আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া ফেঞ্চি বজাৰলৈকে। পোৱাই নাই, ফেঞ্চি বজাৰ নাপাওঁতে একদম মুখ কলা পৰি, ঘাঁ কলা পৰি, এনেই কলা কাপোৰ আৰু আজি ৰ'দ দিছে। ইমান যে বেয়া লাগিছে গাটো, এতিয়া পাম। তো ফেঞ্চি বজাৰ পালোঁ। বাপৰে গাড়ী চাওকচোন, একদম ভিৰ যে কিমান হ'ব, আৰু তাৰ পৰাই গম পায় সেইটো বহুত হ'ব। এনেই গৰম দিছে, তাতে আৰু ভিৰৰ মাজত সোমালে আৰু ক'বতো নালাগে আৰু কেনেকুৱাকৈ লাগিব। আপোনালোকক দেখাবলৈ গোটেইখিনি ট্ৰাই কৰিম, গোটেইখিনি নোৱাৰিলেও চেষ্টা কৰিম দেখাবলৈ। হ'ব পাৰে কাৰ্ডটো ভাল লাগিছে, এইযোৰা ড্ৰেছো ভাল লাগিছে, ফ্ৰকটো এইখিনি ফেঞ্চি ফেঞ্চি মানে ভুল নহয়। ধুনীয়া ধুনীয়া মানে ভেৰাইটিজ কছমেটিক বস্তু আছে এইফালে। এই লাইনটোত সেয়ে আছে গোটেইগিলা। মানে ভেৰাইটিজ বস্তু আছে, ইটোও লওঁ লাগে, সিটোও লওঁ লাগে, একদম মানে সকলোবিলাক লয়ে লাগে। এতিয়া কোনটো ল'ম কোনটো নল'ম একদম মানে ভাবিয়ে পোৱা নাই। নাই গৰমত ডেইলি কিবা হৈ গৈছে। কিবা ক'বা গৰমত কিবা ক'বা? তাই তেতিয়াৰ পৰা পানী বিচাৰি আছে মোৰ দৰে। তো এতিয়া আমি ইমান গৰমৰ কাৰণে আমি কিবা খাব আহিছোঁ। ইয়াতে ডালিমৰ ৰস আছে, তাৰপিছত এইটো মৌচুমীৰ আছে, তৰমুজৰ আছে। আমি এতিয়া মৌচুমীটো খাম। ইমান গৰম লাগিছে,
এই দুটা ঝুমকা চাই আছে হোৱাইট ঝুমকা ঝুমকা চাই আছে তো মই এইফালে ৰখি আছোঁ খাবলৈ চাহ আমি মৌচুমী ৰস খাই বৈ আহিলোঁ খাই বেছি টেষ্ট নহ'ল বেছি টেষ্ট নাছিলে জোনালী কলেজত যাব দেৰি হৈছে তাই আমাকো ৰখি আছে মানে আহিলে সোনকালে নহয় টাইমটো গমেই নাপায় ইমান টাইম হয় সিটো লওঁতে ধৰিবই নহয় টাইমটো জোনালী যলৈকে নি আছে তলৈকে যাই আছোঁ আমি নিজে নাজানো তাই কলৈকে নি আছে আমাক অ' জোনালী ক'ত যাই আছোঁ আমি অঁ ইয়াতে বস্তুবিলাক খাব লাগে ভিতৰলৈ নিবলৈ নিদিয়ে ভিতৰত বেগৰে দোকান এখন বাপৰে ইমান পেটিছ বেগ আছে ইয়াতে বেগৰে দোকান এখন বেগ চাবচোন সকলোকে আছে ইমান ধুনীয়া ধুনীয়া চেণ্ডেল আছে ইয়াতে তো ৰাখী বন্ধনটো আহিয়ে আছে সকলোৱে গমেই পাইছে 30 তাৰিখে ইয়াতে ধুনীয়া ধুনীয়া ভেৰাইটিজ ৰাখী ওলাইছে কোনোবাই ফেঞ্চিত আহিলে ল'ব পাৰিব আমিও চাই আছোঁ আমাৰ দাদা ভাইটি বহুত আছে আমাৰ চাই আছোঁ আমি তাৰ পৰা ওলাই আহিলোঁ আমি বাহিৰলৈ ওলাই আহিলোঁ ভিতৰত ইমান ভিৰৰ কাৰণে ভিডিঅ' কৰিবই নোৱাৰিলোঁ বহুত ভিৰ আছে কিমান কৈ দিয়ক এতিয়া আমি কুঁহিয়াৰৰ ৰস খাম বহুত গৰম পৰিছে তো খাই লওঁ কুঁহিয়াৰৰ ৰসটো তো এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ আমাৰ বজাৰ হ'ল কিবাকিবি ল'লোঁ বহুত বেছিও লোৱা নাই কিবাকিবি ল'লোঁ ঘৰৰ ফালে গৈ আছোঁ আপোনালোকক দেখাম মই সকলোবিলাক কি ল'লোঁ এতিয়া আমি খোজকাঢ়ি বাছলৈকে যাই আছোঁ বাছত যাব লাগিব ন ইয়াতে ৰিক্সা চিক্সা নাহে ন তো বাছতে যাব লাগিব গৈ আছোঁ খোজকাঢ়ি তো এতিয়া আমাৰ উবেৰ বুক কৰিলোঁ উবেৰ আহিল আমি এতিয়া ঘৰলৈ গৈ আছোঁ জোনালী তাই কলেজত যাব তাই আমাৰ লগত নাযায় তাই কলেজতে নামিব তো বাকী ঘৰত গৈ দেখাম কি আনিলোঁ ফ্ৰেছ হ'লোঁ এই ইমান গৰম এই গেলা গৰমত তেনেকৈ থাকিব নোৱাৰি তো ফ্ৰেছ হৈ আমি এতিয়া আপোনালোকক দেখাম কি আনিছোঁ দেখাইছোঁ তাত কিমান লৈছে প্ৰাইচটো আপোনালোকক জনাই দিম ঠিকঠাক কৰি লওঁ তো এইটো লৈছে এইটো 200 ভণ্টি হয় সৰু ভণ্টি এইটো তাই লৈছে এইটো 200 এইটোতো 200 তাই লৈছে এইটো তাইৰ এইটো তাৰপিছত তাইৰ এইযোৰ চেণ্ডেল এইযোৰ 250 লৈছে এইযোৰ 250 তাই এইযোৰ হয় তাৰপিছত এইটো বেগ 100 তাই লৈছে এইটো মই দেখাম মোৰ এইটো কুৰ্তি মোৰ এই কুৰ্তিটো 200 লৈছে চিভলেছ কুৰ্তিটো বহুত ধুনীয়া হয়
মানে গৰম পিন্ধিব ভাল আৰু সেইটো কাৰণে ল'লোঁ মইতো যিটো 200 লৈছে তো এইটো লৈছে 250 এইটো জিন্সৰ লগত পিন্ধিব ভাল সেইকাৰণে আনিলোঁ 250 লৈছে এইটোতো 250 এইটো তো এইটো আনিছে কেনেকুৱা লাগিছে ক'ব ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক হ'লেও দেখাইছোঁ আৰু এইটো আনিছোঁ মই এইটো মোৰ তাৰপিছত এইযোৰ চেণ্ডেল আনিছোঁ 200 তো এইটো ভণ্টি আনিছে এইটো তাইৰ চিভলেজাৰ এইটো তাই নিছে এইটো আৰু এই দুটা মাৰ কাৰণে আনিছোঁ এই দুটা 180 কয় মাৰ কাৰণে দুটা আনিছোঁ তাৰপিছত আৰু এই আনিছোঁ ৰাখী বন্ধনটো আহিয়ে আছে দেখিছে কেনেকুৱা লাগিছে জনাব ৰাখী বন্ধন আহি আছোঁ তো আমাৰ ঘৰত দাদা ভাইটি বহুত আছে তো সেইদিনৰ কাৰণে আজি যোগাৰ কৰিছোঁ আৰু লাগিব ৰাখি ইমান এদিন নহয় তো তাৰপিছত আৰু এইবিলাক দিছে আমাৰ বাইক যিটো কেমেৰা ধৰি আছে আমাৰ কেমেৰামেন বাই দিছে আমাক মানে আমি কৈছিলোঁ কাপোৰ লাগে এইবিলাক দিলে নহ'ব আৰু লাগিব তাইক কৈ আছোঁ আৰু লাগিব তো আজি এনেই গ'লোঁ ফেঞ্চিত গৈ কিনে আনিলোঁ তাৰপিছত আৰু আমি ঠাইলৈ যাম বুলি ভাবিছোঁ কলৈকে যাম আপোনালোকক জনাম পিছত গম পাব কলৈকে যাম তালৈকে অলপ দূৰত যাম তালৈকে গ'লেও আমাৰ কাপোৰ লাগিব বা কিবা কিবি লাগিব তেতিয়া আমি বজাৰ কৰিম তেওঁলোকক সকলোবিলাক দেখাম তো সেইবিলাকো বায়ে দিব তাইক দিয়াটো অলপ ক্ৰেডিটটো তাইও হ'ব কাৰণ তাই যিহেতু দিব না আমাক তো আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব লাইক কৰিব কমেণ্ট দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাগিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব বেয়া হ'লেও জনাব যে তোমাৰ এইটো হোৱা নাই সেইটো এনেকৈ কৰিবা সেনেকৈ কৰিবা জনাব আঙুলিয়াই দিব মই নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিম তো আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ বাই